যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ লাগিব ইনকাম সাৰ্টিফিকেট। তো ইনকাম সাৰ্টিফিকেটটো কেনেকৈ বনাই মই আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে আহিব লাগিব সেৱা সেতু পৰ্টেলত। ইয়াতে আহিলে আপোনালোকে লগইন কৰিব লাগিব। তো লগইন কৰাৰ পাছত আপোনালোকে ইয়াতে চাব সিটিজেন সাৰ্ভিস। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিব ইনকাম সাৰ্টিফিকেট। তো ইয়াতে মই লগইন কৰি লৈছোঁ। তো ইয়াতে মই লগইন কৰি ল'ম আপোনালোকৰ সন্মুখতে। তো ইয়াতে দেখুৱাই দি আছোঁ আপোনালোকৰ মোবাইল নম্বৰ দি কিনে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত OTP আহিব, ডেট অফ বাৰ্থ আপোনালোকে দি ল'ব, পাছৱৰ্ড দি ল'ব, ইউজাৰ নেমটো ইয়াতে দি ল'ব। দি লোৱাৰ পাছত ইয়াতে আপোনালোকে সাইন ইনত ক্লিক কৰি দিব। যিহেতু মোৰ অলৰেডি বনোৱা আছে সেইকাৰণে মই লগইনত ক্লিক কৰি দিম। তো লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে যে CSC আছে CSCত কৰিব পাৰিব। তো ইয়াতে CSC থ্ৰুত ইয়াতে আপোনালোকে কৰিব পাৰিব। তো মই আপোনালোকৰ মোবাইল নম্বৰ যিটো আছে সেইটো দি মই আপোনালোকক লগইন কৰি কিনে দেখুৱাম। তো ইয়াতে আপোনালোকে চাব পাৰিছে ফাইনাল যিটো ডেশবোৰ্ড আছে সেই ডেশবোৰ্ডটো ইয়াতে ওপেন হৈ গৈছে। তো ইয়াতে আপোনালোকে সাৰ্ভিসত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব ইনকাম সাৰ্টিফিকেট। তো ইয়াতে ইনকাম সাৰ্টিফিকেট সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে ফাৰ্ষ্টতে আহি যাব। ইয়াতে চাব পাৰিছে এপ্লাই ইনকাম সাৰ্টিফিকেট। তো ইয়াতে সাইডত চাব এপ্লাই বটন আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো ওপেন হ'ব। চাব পাৰিছে এপ্লাই ফৰ ইনকাম সাৰ্টিফিকেট। তো ইয়াতে আপোনালোকে ভাল কৰি মন কৰিব। ইয়াতে ৰিকুৱাৰমেণ্ট কি আছে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ মাত্ৰ 30 টকা আপোনালোকে পে কৰিব লাগিব। তো মই এপ্লাইত ক্লিক কৰি আছোঁ। তো এপ্লাইত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ মানে এপ্লিকেশ্যন ফৰ্মটো ওপেন হ'ব। তো ওপেন হোৱাৰ পাছত আপোনালোকে ইয়াতে লেংগুৱেজ আপোনালোকে ইংলিছ চিলেক্ট কৰিব পাৰিব বা আপোনালোকে অসমীয়াও চিলেক্ট কৰিব পাৰিব। তো ইয়াতে আবেদনকাৰীৰ আপোনালোকে ইয়াতে চাব পাৰিছে। তো ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে দি দিব। ইয়াতে আপোনালোকৰ ফাদাৰ নেমটো ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছটো দি দিব যি থাকে আৰু ইয়াতে আপোনালোকৰ পান কাৰ্ড নম্বৰ দিব। ইয়াতে আপোনালোকৰ যিটো মানে চান বা হাউচ ৱাইফ যিটো আছে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ মানে ছাৰ নেমটো কি হয় সেইটো দিব, মিষ্টাৰ মিছ। তো ইয়াতে আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াতে অলপ তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে দিব লাগিব আপোনালোকৰ কোনটো হেৰি হয়। তো ইয়াতে মই দি দিছোঁ। তো ইয়াতে আপোনাৰ যিটো হাউচ ৱাইফ আপোনালোকে ইয়াতে চিলেক্ট কৰিব কোনটো ৰিজনৰ কাৰণে আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাই আছে। তো ইয়াতে এইখিনি দি দিব। টোটেল ইনকাম আপোনালোকৰ কিমান হয় সেইটো আপোনালোকে দি দিব। তো ইয়াতে 2 লাখত কৰি অলপ তলতে দিব, নহ'লে ইনকাম সাৰ্টিফিকেট বনোৱাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। তো ইয়াতে আপোনালোকে ইয়াতে চাব এড্ৰেছ আছে, এড্ৰেছখিনি আপোনালোকে ইয়াতে সঠিকভাৱে এড্ৰেছখিনি দি দিব। আপোনালোকৰ ভিলেজ লাইন 2 এনেকৈ অপশ্যন আহিব। তো আপোনালোকে এইখিনি বস্তু ভাল কৰি মন কৰি আপোনালোকে দিব যাতে শুদ্ধভাৱে আপোনালোকে দিব পাৰে। আৰু আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিক্টটো দিব, চাৰ্কেল অফিচ আৰু আপোনালোকৰ মৌজা, ভিলেজ, টাউন, পিনক'ড, পোষ্ট অফিচ, পুলিচ ষ্টেচন এইখিনি বস্তু দি কিনে আপোনালোকে ইয়াৰ পৰা ছাবমিটত ক্লিক কৰি দিব, ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত নেক্সট আন এটা পেজ ওপেন হ'ব আপোনালোকৰ সন্মুখতে। তো ইয়াতে মই চিকিউৰিটিৰ কাৰণে মই ব্লাৰ কৰি দিছোঁ। তো ইয়াতে চিয়'ৰ যদি য়েছ কৰি দিব। তো য়েছ কৰাৰ পাছত আপোনালোকৰ সন্মুখত নেক্সট আন এটা ডকুমেণ্টছ আপলোড কৰা এটা পেজ ওপেন হ'ব। তো ইয়াতে আপোনালোকৰ এড্ৰেছ প্ৰুফ এটা ডকুমেণ্টছ লাগিব। তো এড্ৰেছ প্ৰুফ ডকুমেণ্টছটো ইয়াতে আপোনালোকৰ আপলোড কৰিব লাগিব ডিজিলকাৰৰ পৰা। আৰু যদি ইয়াতে আপোনালোকৰ এড্ৰেছ প্ৰুফ আপোনালোকে ইয়াতে দিব পাৰিব। এড্ৰেছ প্ৰুফ দিয়াৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰিব। তো ইয়াতে ছাইডত চাব আপোনালোকে ক্লিক কৰা অপশ্যন আছে ব্ৰাউজ। তো ব্ৰাউজত ক্লিক কৰিব। ক্লিক কৰি কিনে আপোনালোকে আপলোড কৰিব লাগিব। তো ব্ৰাউজত ক্লিক কৰিব। ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকৰ যিটো মোবাইল আছে সেই মোবাইলেদি আপোনালোকে নিজে কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াতে আপলোড কৰি দিব। তো ইয়াতে আপলোড হৈ গৈছে চাব পাৰিছে আপোনালোকে। তো ইয়াতে আপোনালোকৰ ইয়াতে মান্থলি প্ৰুফ, ইনকাম প্ৰুফ আপোনালোকে ইয়াতে দিব। ইয়াতে আইডেণ্টি প্ৰুফ
আইডেন্টিটি প্ৰুফত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে ইয়াতে পেন কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে আপলোড কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ব্ৰাউজত ক্লিক কৰিব। তো ইয়াতে ব্ৰাউজত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো ইয়াতে আপলোড কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ল্যান্ড ৰেভিনিউ ৰিচিপ্ট যিটো আপোনালোকৰ মাটিৰ খাজনা আছে সেই খাজনা ৰিচিপ্টটো ইয়াতে আপলোড কৰিব পাৰিব। তো ইয়াতে মই আপলোড কৰি লৈছোঁ। তো ইয়াতে আপোনালোকৰ নেক্সট আছে আপোনালোকৰ চেলাৰী শিফ্ট। তো ইয়াতে আপোনালোকৰ সিলেক্ট কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই দিম মই যি বস্তু আপলোড কৰিম। তো আপোনালোকৰ সবখিনি আপোনালোকক কৈয়ে দিম। তো আপোনালোকে নিশ্চয় আপোনালোকে আপলোড কৰিব পাৰিব। আৰু ইয়াতে মই তলত এনুৱেল আদাৰ্স ডকুমেণ্টছ, তো ইয়াতে মই ক্লিক কৰি দি আছোঁ আৰু ৰেচন কাৰ্ডটো ইয়াতে আপলোড কৰি দি আছোঁ। তো ইয়াতে মই ৰেচন কাৰ্ডটো আপলোড কৰি দিছোঁ। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে বেংক একাউণ্ট, আধাৰ কাৰ্ড। তো ইয়াতে চাব পাৰিছে আধাৰ কাৰ্ড আপলোড কৰিছোঁ। আৰু ইয়াতে আপোনালোকৰ যিটো আইডি প্ৰুফৰ কাৰণে মই আপলোড কৰিছোঁ বেংক একাউণ্ট। আৰু ইয়াতে মই আপলোড কৰিছোঁ যিটো মাটিৰ খাজনা ৰচিদ আছে বা ল্যান্ড হোল্ডিং যিটো আছে সেইটো আপলোড কৰিলেও হ'ব। আৰু আপোনালোকক লাগিব ৰেচন কাৰ্ডটো আপলোড কৰিব। আৰু আপোনালোকে ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত পেমেণ্ট মেথড অপশ্যন আহিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে। তো এইখিনি বস্তু মই প্ৰাইভেট কাৰণে মই ইয়াতে ব্লাৰ কৰি দিছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে। তো ইয়াতে মই যি বস্তু আপলোড কৰিছোঁ সব বস্তু ঠিকেই আছে। তো ইয়াতে মই প্ৰিণ্টত ক্লিক কৰি দিম। তো ইয়াতে প্ৰিণ্টত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আহিব পেমেণ্ট মেথড। তো সেই ইয়াতে আপোনালোকে চাব পাৰিছে 30 টকা চাৰ্জ দিব লাগিব মেক পেমেণ্ট। তো ইয়াতে আপোনালোকে চাব পাৰিছে 10 টকা 30 টকা। তো ইয়াতে আপোনালোকে কোনটো পেমেণ্ট কৰিব বিচাৰি আছে তো ইয়াতে আপোনালোকৰ দিব লাগিব। আৰু আপোনালোকৰ কেইটা আপলোড কৰিছে সেই বস্তুখিনি ইয়াতে দিব পাৰিব। যদি 4টা কৰিছে 4টা দিব, 2টা কৰিলে 2টা। তো এইখিনি বস্তু আপোনালোকে দি ল'ব। দিয়াৰ পাছত আপোনালোকে ইয়াতে 4টা ইয়াতে চাব পাৰিছে 4টা পেজ আপলোড কৰিছোঁ। আৰু ইয়াতে 1। তো ইয়াতে পেজত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হৈ যাব। 30 টকা আপোনালোকৰ পে' কৰিব লাগিব। তো ইয়াতে আপোনালোকে 30 টকা পে' কৰিব লাগিব। আপোনালোকে কোনটো মাধ্যমত আপোনালোকে এই পইচাখিনি ট্ৰান্সফাৰ কৰিব বিচাৰি আছে। তো ইয়াতে আপোনালোকৰ পেমেণ্ট তললৈ আপোনালোকে সিলেক্ট কৰিব। আৰু এইটো আপোনালোকে কোনটো কাৰ্ডেদি বা বেংকেদি আপোনালোকে পইচাখিনি ট্ৰান্সফাৰ কৰিব তো সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। তো সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে আই এগ্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে প্ৰচেছ অফ পেমেণ্টত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত অলপ লোডিং ল'ব। তো এনেকুৱা ধৰণৰ পপআপ আহিব। তো ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ড অপেন হ'ব। তো যিহেতু মই এই বেংকেদি মই ট্ৰান্সফাৰ কৰি আছোঁ তো ইয়াতে ৰিচিপ্টটো ইয়াতে আহিছে। আই এগ্ৰীত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে অলপ তলত আহিব। তলত আহি কিনে আকৌ একবাৰ ইয়াতে পেমেণ্ট ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ড অপেন হ'ব। তো ইয়াতে আপোনালোকে ডেবিট কাৰ্ড, নেট বেংকিং, UPI 3টা মেথড পাব আপোনালোকে। এই 3টা মেথডৰ পৰা আপোনালোকে যিকোনো এটা দি আপোনালোকে স্কেন কৰি কিনে আপোনালোকে পইচাটো দিব পাৰিব। তো ইয়াতে স্কেনাৰ অপেন হৈছে। তো ইয়াতে মই স্কেন কৰি কিনে পইচাটো দিব পাৰিম। তো মই যিটো মোবাইলেদি স্কেন কৰিম সেই মোবাইলেদি স্কেনাৰটো অপেন কৰি কিনে স্কেনাৰটো স্কেন কৰি কিনে মই পইচাটো ট্ৰান্সফাৰ কৰি দিব পাৰিম। তো ইয়াতে চাব পাৰিছে 70 টকা টোটেল পে' কৰিব লাগিব। তো ইয়াতে 30 টকা এপ্লিকেশ্যনৰ কাৰণে। আৰু এইখিনি বস্তু ইয়াতে চাব। ইয়াতে আসাম ষ্টেট টেক্স পেমেণ্ট ৰিচিপ্ট। তো ইয়াতে এইখিনি বস্তু আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব বা আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰিব। তো ইয়াতে মই PDF ফাইলটো মই ডাউনলোড কৰি লৈছোঁ। তো ইয়াতে সম্পূৰ্ণভাৱে হৈ গৈছে। তো 2 দিন বা 1 দিনৰ ভিতৰতে আপোনালোকে এইটো বস্তু এপ্ৰুভ কৰি দিব। তো এপ্ৰুভ নকৰিলে কিন্তু জৰিমনা দিব লাগিব। যিটো অফিচাৰে আপোনালোকৰ এই কামটো লৈছে সেই অফিচাৰৰ জৰিমনা হ'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।